Promote along with আজি আমাৰ দিহিৰা ব্লক আৰু মছলপুৰ ব্লক আমাৰ ওয়াৰ্কাৰ বিলাকৰ লগত এটা আলোচনা আছিলে আৰু ইয়াৰ কাৰণে মই আহিছো ডিস্ট্ৰিক্টৰ লগতো এটা আমি আলোচনাত বহিছো কোকৰাঝাৰ লোকসভা সমষ্টিত এনেকুৱা কোনো কমপ্লিকেটেড সিচুৱেশ্যন নাই কোনো প্ৰত্যাহ্বান বুলি একো নাই খালি আমাৰ ওয়াৰ্কাৰ বিলাকে ভোটৰ দিনা যাতে সকলো ভালকে কাম কৰে আৰু এই প্ৰচাৰৰ নামত যাতে ৰাইজৰ ওচৰত ভালকৈ যায় এই কথাবিলাক আমি আলোচনা কৰিবলৈ আহিছো এতিয়া অসমৰ যি 14টা লোকসভা সিট আছে ইয়াৰ ভিতৰত 12টা সিট ইতিমধ্যে এনডিএৰ কাৰণে প্ৰায় ক্লিয়াৰ হৈ গৈছে বাকি যি দুটা সিট আছে ইয়াতহে অলপ ফাইটটো হ'ব কিন্তু আদাৰৱাইজ যি 12টা সিট আছে 12টা সিটৰ ক্লিয়াৰ হৈ গৈছে আৰু বিটিআৰৰ লগত যিটো দুটা সিট আছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ এই দুটা সিটত বহুত বেছি ভোটত আমাৰ কেণ্ডিডেট আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিজয় হ'ব কৈ দিলো আমি যেতিয়া 100 পাম ইহঁতে 30 পাব আচ্ছা এই যেটো সাংসদ নবকুমাৰ দুবাৰকৈ সাংসদ হৈছে তেখেতৰ ক্ষেত্ৰত কি ক'ব তেখেতে দুবাৰ সাংসদ হৈ তেখেতে নিজৰ পৰিচয়টো দি দিলে সাংসদ হলে কি কৰিব পাৰে নোৱাৰে কি কৰে নকৰে এতিয়া আৰু ৰাইজে আৰু তেখেতৰ প্ৰতি মোহভংগ হৈছে আৰু এগেইন তেখেতৰ জাদুত যাব লগাটো একোই নাই বড়ো অনাবড়ো এটা নাটক দেখাই পেলাই এইবিলাক কৰিছিলে এতিয়াতো আৰু এইবিলাক নাটক নচলে আৰু সবে বুজি পাইছে বড়ো অনাবড়ো মিলি পেলাই আজি ভাৰতবৰ্ষ বড়ো অনাবড়ো মিলি অসম বড়ো অনাবড়ো সব একেলগে থাকিয়ে বিটিআৰ আৰু ইয়াত আজি ডেভেলপমেণ্টটো তেখেতে নকৰিব ডেভেলপমেণ্ট আমি কৰিম ৰাস্তা ঘাট দলং উন্নয়ন সব আমি কৰি আছো সো সেইকাৰণে ৰাইজে এতিয়া তেখেতৰ আৰু এটা ভুৱা এটা কথাৰ আৰু কোনো পতি নাযায় ৰাইজে সিদ্ধান্ত ইতিমধ্যে লৈ লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে বিটিআৰত আমি যেনেকৈ কাম কৰি আছো আমাৰ ইএম এমচিএলএ এমএলএ সব মিলি পেলাই গতিকে ইয়াত বিটিআৰ অঞ্চলৰ ৰাইজৰ সিদ্ধান্ত ইতিমধ্যে হৈছে আৰু আমি বিপুল ভোটত বিজয় হ'ম ইয়াৰ কাৰণে আমি আলোচনা কৰিম এই যে অংকবিলাক যে নিমিলা হ'ব ইয়াৰ কাৰণে আমি আলোচনা কৰিম তেখেতসকলৰ কোনো এটা তেনেকুৱা স্থিতি নাই সাপোর্ট কৰিলেও নকৰিলেও কোনো এটা ডিফাৰেন্স ইয়াত দেখিবলৈ নাপাব কাৰণ যদি পাৰিলে হয় তেখেতসকলে নিজে কেণ্ডিডেট দিলেহেঁতেন গতিকে যিহেতু নোৱাৰে এই কাৰণে তেখেতসকলে এই কথাটো কৈছে কিন্তু এইটো আমাৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয় বিপিএফ সংগীত হৈ আছে নেকি এটোতো আপোনালোকেহে ভালকে জানিব কাৰণ আমিতো বিপিএফক দেখা নাপাওঁ আপোনালোকে আমাৰ মিটিঙত আহিলে আমাক দেখা পায় বিপিএফৰ মিটিঙত গ'লে বিপিএফক দেখা পায় গতিকে আপোনালোকেহে ভালকে ষ্টাডি কৰিব লাগিব মুখবিলাক চাই পেলাই সংকিত হৈছে নাকি এনেইতো ফিল্ডত দেখা পালেতো এতিয়াতো তেখেতসকলে আৰু দোকান বন্ধ কৰিবই যেন লাগে তেখেতসকলে নাটকীয়ভাৱে মিটিংবিলাক এটা দুটা কৰি আছে কিন্তু সাংঘাতিক তেনেকুৱা কোনো এটা ধৰণৰ কোনো পৰিৱেশ নাই আৰু আগত যিটো বিপিএফৰ যাদুৰ লাঠি আছিলে আগ্ৰামা মহিলাৰী ডাঙৰে এই লাঠিডাল ভাঙি গ'ল তো সেইকাৰণে এতিয়া কেতিয়াবা তেখেতে মিডিয়াৰ আগত কথা কওঁতে কোনটো কি কয় সব পাহৰি যোৱা হৈছে আজিকালি গতিকে সেইকাৰণে এতিয়া ইউপিপিএলৰে সময় ইউপিপিএল বিজেপি এজিপি আমাৰ এনডিএ যিটো গঠবন্ধন আছে ইয়াৰ যিখিনি কেণ্ডিডেট আছে সেই প্ৰত্যেকজন কেণ্ডিডেটে বিজয় হ'ব একো ক্ষতি নহয় কাৰণ আগৰ সময়বিলাকত যোনে যিয়ে নহওক কিয় আগৰ সময়তো জিকি আহিছে আমি সমৰ্থন কৰিছো আৰু এইবাৰতো আৰু বেছি ভাল পৰিৱেশ কাৰণ আমাৰ দৰং ওদালগুৰি সমষ্টিত যিটো আছে আমাৰ 6টা এছেম্বলি সেগমেন্ট আমাৰ বিটিআৰৰ ভিতৰত আহে আৰু প্ৰায় 16টা আমাৰ বিটিআৰৰ কনস্টিটুৱেন্সি দৰং ওদালগুৰিত আহে 16টা বিটিআৰ কনস্টিটুৱেন্সি ভিতৰত 15টায়ে আমাৰ মেম্বাৰ আছে বিজেপি ইউপিপিএলৰ মেম্বাৰ আছে গতিকে আমাৰ এমএলএ আছে সব আছে ইয়াত কোনো বেলেগ পৰিৱেশে নাই মানে বহুত ভোটত দৰং ওদালগুৰি বিজয় হ'ব আৰু কোকৰাঝাৰো এইবাৰ অভিলেখ সৃষ্টি কৰি বিজয় হ'ব যিজন আমাৰ পিছত থাকিব সেকেন্ড জনত সেইজনে মানে আমাতকৈ দুগুণ কম ভোট পাব আমি যদি 100 পাওঁ তেখেতে 30তে সীমিত হৈ থাকিব